পূজা কৰাৰ সময়ত আপোনাৰ মনলৈ বেয়া কথা আহে নেকি? ভগৱানক প্ৰাৰ্থনা কৰাৰ সময়ত বাৰে বাৰে বেয়া কথাই মনটো আৱৰি ধৰে নেকি? আপোনাৰ ইচ্ছা নথকাৰ পিছতো বাৰে বাৰে বেয়া কথাবোৰে মনটো খেলিমেলি কৰি থাকে নেকি? পূজা প্ৰাৰ্থনা কৰাৰ সময়ত বাৰে বাৰে মনলৈ অশ্লীল বা বেয়া বিচাৰ কিয় আহে সেই সন্দৰ্ভতেই আজি আমি প্ৰস্তুত কৰিছোঁ এই ভিডিঅ'টো। নমস্কাৰ প্ৰিয় দৰ্শক, কানেক্ট উইথ তেজস্বিনীৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পূজা কৰাৰ সময়ত মনলৈ কিয় বেয়া কথা আহে? পূজা কৰাৰ সময়ত যেতিয়াই আমাৰ মনলৈ বেয়া কথা আহে, আমি বহুতেই ভাবোঁ আমাৰ পূজা সফল হোৱা নাই, আমাৰ পূজা বিফল হৈছে। আমি সকলোৱে এটা কথা জানো, আমাৰ জীৱনৰ নিৰ্মাণৰ আধাৰেই হৈছে ভগৱান। আমাৰ জীৱনত যিবোৰ ঘটনা ঘটি আছে সেই সকলোবোৰৰ আঁৰত কিবা নহয় কিবা প্ৰকাৰে ঈশ্বৰৰ ইচ্ছাই লুকাই আছে। আমাৰ অন্তঃকৰণত লুকাই থকা বা মজুদ হৈ থকা কুসংস্কাৰে আমাক সদায় ভাল কাম এটা কৰাৰ ক্ষেত্ৰত বাধা দি ৰাখে। পূজা প্ৰাৰ্থনা কৰাৰ সময়ত মনলৈ বেয়া কথা অহাটো ইয়াৰে এক কাৰণ। প্ৰায়ে দেখা যায় পূজা কৰাৰ সময়ত যিকোনো এজন ব্যক্তিৰ মনলৈ বিভিন্ন কথা বতৰা আহি যায়। কেতিয়াবা কেতিয়াবা ভগৱানক ভক্তি কৰাৰ সময়ত মানুহৰ মনটো কলৈ গুচি যায় তাৰ কোনো ঠিকনা নোহোৱা হয়। কেতিয়াবা কেতিয়াবা ভগৱানক পূজা প্ৰাৰ্থনা কৰাৰ সময়ত মানুহৰ মনলৈ অসৎ কথা বতৰাও আহে। এই কথা বতৰাবোৰে এজন ব্যক্তিৰ ভক্তিত বিঘিনি জন্মায়। তেনেকুৱা হ'লে মানুহজনৰ ধ্যান ভগৱানৰ পৰা আঁতৰি সেই বিশেষ কথা বতৰাবোৰৰ মাজত সোমাই পৰে। এনেকুৱা কিয় হয় আজি সকলো কথা আপুনি জানিব পাৰিব এই ভিডিঅ'টোত। আমাৰ মাজৰ এনেকুৱা বহু মানুহ আছে যি ৰাতিপুৱা শুই উঠি স্নান আদি সম্পন্ন কৰি সদায় ভগৱানৰ পূজা প্ৰাৰ্থনা কৰে, ভগৱানক আৰাধনা কৰে। কিন্তু ভগৱানক পূজা প্ৰাৰ্থনা কৰাৰ সময়ত বিভিন্ন কথা বতৰা মনলৈ আহি থাকে। আপোনাৰো যদি তেনেকুৱা কথা বতৰা মনলৈ আহে, অসৎ চিন্তাই যদি আপোনাকো বেৰি ধৰে, তেন্তে আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। বহু মানুহৰ এনেকুৱা হয়, পূজা প্ৰাৰ্থনা কৰাৰ সময়ত যিবোৰ কথা মনলৈ আহি থাকে সেই কথা বতৰাবোৰে গোটেই দিনটোত মানুহজনক অশান্তি কৰি ৰাখে। কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল, পূজা প্ৰাৰ্থনা কৰাৰ সময়তেই মনলৈ বা মগজুলৈ সেই দৃশ্যবোৰ, সেই কথা বতৰাবোৰ কিয় আহে? ইয়াৰ অৰ্থ কি? বেলেগ বেলেগ ধৰ্মৰ লোকে নিজা নিজা শ্ৰদ্ধা ভক্তি অনুসৰি ভগৱানক স্মৰণ কৰে। আমাৰ ধৰ্মীয় গ্ৰন্থও আমাক এটা পৰামৰ্শ আগবঢ়াইছে। দিনটোত যিকোনো অলপ সময় হ'লেও ভগৱানৰ কাৰণে উলিয়াব লাগে, দিনটোত এবাৰ হ'লেও ভগৱানৰ নাম স্মৰণ কৰিব লাগে। আৰু তেনেকুৱা কৰিলেই মানুহৰ মনত অদ্ভুত শান্তি, মানুহৰ মন মগজু একেবাৰে যোগাত্মক শক্তিৰে ভৰি পৰে। মনটো একাগ্ৰ কৰি ঈশ্বৰক আৰাধনা কৰিলে মনৰ ভিতৰৰ যিবোৰ অশান্তি আছে সেই অশান্তিবোৰ নাশ হয় আৰু মনুষ্যৰ গোটেই দিনটো খুব ভালদৰে পাৰ হয়। কিন্তু প্ৰায়ে মানুহৰ মনলৈ নিগেটিভ কথা বতৰা, নিগেটিভ চিন্তা আহি থাকে। সেই নিগেটিভ চিন্তাবোৰ পৰিয়াল সম্বন্ধীয়, নিজৰ ব্যক্তিগত বা কৰ্মস্থলী সম্বন্ধীয় হ'ব পাৰে। এই সকলোবোৰ চিন্তা আমাৰ মনলৈ তেতিয়া বেছিকৈ আহে যেতিয়া আমি পূজা প্ৰাৰ্থনা কৰিবলৈ ভগৱানৰ সন্মুখত বহোঁ। তদুপৰি পূজা প্ৰাৰ্থনা কৰাৰ সময়ত মানুহৰ মনলৈ বহুত অসৎ কথা বতৰাও আহি থাকে। কেতিয়াবা এনেকুৱা হয়, ধৰি লওক কেতিয়াবা আপুনি এটা কাম কৰিবলৈ গৈছে যিটো কামৰ উদ্দেশ্য একেবাৰে ভাল, যিটো সমাজৰ হিতৰ কাৰণে। কিন্তু এনেকুৱা কাম এটা কৰিবলৈ যাওঁতে আপোনাৰ সন্মুখত বিভিন্ন ধৰণৰ বাধা আহে। সেই কামটোত ইমান বেছি বাধা আহে, মানুহজনৰ মনোবল সম্পূৰ্ণৰূপে ভাগি পৰে। ঠিক একেদৰে যদি আপুনি কোনোবা এক ধৰ্মীয় অনুষ্ঠানত ভাগ লৈছে বা একাগ্ৰ হৈ ভগৱানৰ পূজা প্ৰাৰ্থনা কৰিবলৈ চেষ্টা কৰিছে, তেতিয়াও তেনেকুৱা ধৰণৰ কিছুমান বাধা আপোনাৰ সন্মুখলৈ আহি যায়। সেই বাধাবোৰক আমি প্ৰত্যক্ষ ৰূপত আমাৰ সন্মুখত দেখা নাপাওঁ, কিন্তু পৰোক্ষ ৰূপত সেই বাধাবোৰে আমাৰ মনৰ একাগ্ৰতাখিনি ভংগ কৰিবলৈ চেষ্টা কৰে। এই সমস্যাবোৰৰ দুটাই মুখ্য কাৰণ আছে, যি দুটা কাৰণ জানি লোৱাটো আমাৰ বাবে খুবেই জৰুৰী। প্ৰথমটো কাৰণ হৈছে আমাৰ আশে পাশে যি বাতাবৰণ, সেই বাতাবৰণত থকা নিগেটিভ শক্তিৰ প্ৰভাৱ। আমাৰ ধৰ্মীয় শাস্ত্ৰত এই কাৰণটো সন্দৰ্ভত আমি বিভিন্ন ধৰণে পঢ়িবলৈ পাওঁ। বিভিন্ন কথাত এনেকুৱা ধৰণৰ উদাহৰণ প্ৰায়ে আমি দেখিবলৈ পাওঁ, য'ত স্পষ্ট ৰূপত লিখা থাকে যিকোনো এটা ধৰ্মীয় অনুষ্ঠানৰ আশে পাশে কিবা নহয় কিবা ৰূপত
বেয়া শক্তিয়ে বিৰাজমান কৰি থাকে আৰু সেই বেয়া শক্তিয়ে সেই শুভ কামটো হোৱাৰ ক্ষেত্ৰত কিছু বাধা জন্মায়। মই যে পূৰ্বতেই ক'লোঁ, আপুনি কিবা এটা কাম কৰিবলৈ গৈ আছে, যিটো কামৰ উদ্দেশ্য খুবেই ভাল, যিটো সমাজৰ হিতৰ কাৰণে, সেই কামটো কৰাৰ ক্ষেত্ৰত আপুনি বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, যাৰ বাবে আপোনাৰ মনোবল একেবাৰে দুৰ্বলো হ'ব পাৰে। ভগৱানক যেতিয়া আপুনি পূজা প্ৰাৰ্থনা কৰিবলৈ বহে, আপোনাৰ মনলৈও তেনে সময়ত বিভিন্ন বেয়া চিন্তা, অসৎ কথা বতৰা আহিব পাৰে। সেইবোৰ বাধা আপুনি প্ৰত্যক্ষ ৰূপত দেখিবলৈ নাপায়, কিন্তু পৰোক্ষভাৱে হ'লেও সেই বাধাবোৰে আপোনাৰ মনৰ একাগ্ৰতা ভংগ কৰে। যেনে ধৰক প্ৰাচীন সময়ত যেতিয়া ঋষি মুনিসকলে ধাৰ্মিক যজ্ঞ সম্পাদন কৰিবলৈ আগবাঢ়ে, তেনেকুৱা সময়তেই বহু দুষ্ট ৰাক্ষসে আহি তেওঁলোকৰ যজ্ঞত বাধা জন্মাবলৈ চেষ্টা কৰে বা বিঘিনি ঘটায়। ইয়াৰ প্ৰত্যক্ষ উদাহৰণ ৰামায়ণতেই উল্লেখ আছে। মহৰ্ষি বিশ্বামিত্ৰৰ দ্বাৰা কৰা পূজা প্ৰাৰ্থনাৰ সময়ত ৰাৱণৰ দ্বাৰা প্ৰেৰণ কৰা ৰাক্ষস আৰু অন্যান্য ৰাক্ষসে সেই যজ্ঞ কুণ্ডত মাংস মদিৰা আদি পেলাই দিছিল, যাৰ ফলত সেই হৱন কুণ্ড অশুদ্ধ হৈ পৰিছিল। বাৰে বাৰে ঋষিমুনিসকলে কৰা যজ্ঞত অসুৰে আহি বিঘিনি ঘটাবলৈ চেষ্টা কৰে। এয়া যুগে যুগে প্ৰমাণ হৈ আহিছে। আৰু ৰাক্ষসৰ সেই কাণ্ডৰ বাবেই মহৰ্ষি বিশ্বামিত্ৰই শ্ৰীৰাম আৰু লক্ষ্মণক মহাৰাজ দশৰথৰ পৰা বিচাৰিছিল। ৰামায়ণৰেই অৰণ্যকাণ্ড ভাগত উল্লেখ আছে, যেতিয়া ভগৱান শ্ৰীৰাম আৰু লক্ষ্মণে দেৱী সীতাৰ সন্ধানত বনে বনে ঘূৰি ফুৰিছিল, সেই সময়তে সেই ৰাক্ষসবোৰ, যিবোৰ ৰাক্ষসে ডাঙৰ ডাঙৰ ঋষিৰ ধাৰ্মিক অনুষ্ঠানত বাধা জন্মাইছিল, সেই ৰাক্ষসৰ সংহাৰ হৈছিল। সেইখিনি আছিল সেই বাধাৰ সম্বন্ধে কোৱা কথা, যিখিনি প্ৰত্যক্ষ ৰূপ বা ভৌতিক ৰূপত ধৰ্মীয় কাৰ্যৰ বাবে ঘোৰ শত্ৰু। এতিয়া আমি সেই দ্বিতীয়টো কাৰণৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। চাগে দ্বিতীয়টো কাৰণ স্বয়ং আমি নিজেই। এই কাৰণেই আমি চাগে বুলি উল্লেখ কৰিছোঁ। দ্বিতীয়টো কাৰণ আমি সম্পূৰ্ণৰূপে নিজে নহ'বও পাৰোঁ। কিয় আমি তেনেদৰে কৈছোঁ, আহক বিস্তাৰিত ৰূপত কথাখিনি বুজিবলৈ চেষ্টা কৰোঁ। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱত গীতাত মনুষ্যৰ মনৰ চঞ্চলতাৰ সম্বন্ধে বিস্তাৰিত ৰূপত বৰ্ণনা কৰিছে। এইটো সেইটো মন যি মনুষ্যক পৰোক্ষ ৰূপত ভাল কাম কৰাত বাধাৰ সৃষ্টি কৰে। শ্ৰীকৃষ্ণই কৈছে, মন মনুষ্যৰ হৃদয়ৰ এনেকুৱা এক অংগ যিটোৰ নিয়ন্ত্ৰণত সম্পূৰ্ণ শৰীৰটো থাকে। কাৰণ মনে প্ৰায়ে মনুষ্যৰ বুদ্ধিক নিজৰ অধীন কৰি লয়। তাৰ পিছতেই মানুহজনক মনটোৱে সেইটো কামেই কৰায় যিটো কাম মনটোৰ ভাল লাগে। এই মনটোৰ বিশেষত্বই হৈছে, মনটোৰ বেছিভাগ সেইবোৰ কথাই পচন্দ হয় যিবোৰ একেবাৰে বেয়া, যিবোৰৰ সম্বন্ধ বেছিভাগেই বিলাসিতাৰ সৈতে। যেনে ধৰক কাৰোবাৰ সৈতে শাৰীৰিক সম্বন্ধ স্থাপন। মনটো কেতিয়াও একে জেগাত স্থিৰ হৈ নাথাকে। মনটোৰ ইমান বেছি শক্তি, মনটোৱে সম্পূৰ্ণ সংসাৰটো বাদেই দিয়ক, স্বৰ্গলৈকে যাত্ৰা কৰিব পাৰে। সেইবাবেই মনটোক চঞ্চল বুলি কোৱা হৈছে। পূজা অথবা ভগৱানক আৰাধনা কৰাৰ সময়ত, ধ্যান কৰাৰ সময়ত সাধকৰ সন্মুখত বাৰে বাৰে এটাই প্ৰত্যাহ্বান থাকে, সাধকজনে নিজৰ মনটো কেনেদৰে বশ কৰিব পাৰে। মনটোক একাগ্ৰ কৰাটোৱে ধ্যান বা পূজা প্ৰাৰ্থনা কৰা মানুহজনৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে। ভগৱানক পূজা প্ৰাৰ্থনা কৰাৰ সময়ত সকলোৱে বিচাৰে যাতে একাগ্ৰচিতে ভগৱানক পূজা প্ৰাৰ্থনা কৰিব পাৰি, কিন্তু মনটোৱে সেইখিনি হ'বলৈ নিদিয়ে। মনটো লেকামহীন ঘোঁৰাৰ দৰে, অৰ্থাৎ মনটো স্থিৰ হৈ নাথাকে। বিশেষকৈ আপুনি যেতিয়া এডোখৰ শান্ত স্থানত অকলে বহি থাকে, সেই সময়ত আপোনাৰ মনটোৱে বিভিন্ন কথা বতৰা ভাবি থাকে। এতিয়ালৈকে আপুনি কি কৰিলে, আগলৈ আপোনাৰ কি কৰিবলৈ মন গৈছে, এনেকুৱা ধৰণৰ কথা বতৰাই মনটো আৱৰি ৰাখে। সেইবাবেই পূজা আৰাধনাৰ স্থানডোখৰকো এনেকুৱা এডোখৰ স্থান বুলি কোৱা হৈছে, যিটো স্থানলৈ কোনোবা এজন মানুহ গ'লে মনটো বহুত বেছি শান্ত হৈ পৰে। মনটোত এক সুখানুভূতি, এক শান্তিৰ অনুভৱ হয়, আৰু তেতিয়াই মনুষ্যৰ মনটোৱে কাম কৰা আৰম্ভ কৰে। এই কথাখিনি এটা উদাহৰণসহ বুজি লওক। ধৰি লওক সন্ধিয়া আপুনি এখন চিনেমা চালে আৰু পিছদিনা স্নান কৰি পূজা কৰিবলৈ আপুনি বহি গ'ল। সেই সময়ত হঠাৎ আপোনাৰ মনলৈ সেই আগদিনা চোৱা ছবিখনৰ কিছু ভাল, কিছু বেয়া দৃশ্য মনলৈ আহি গৈছে। চকুৰ সন্মুখত সেই ছবিখনৰ ভাল বেয়া দৃশ্যবোৰ চিত্ৰায়িত হৈছে। তেনেকুৱা সময়তেই মনটোত কিছুমান নিগেটিভ চিন্তাধাৰাই
খেলিমেলি লগাই দিয়ে। আৰু সেইকাৰণেই আমি ভাবি লওঁ পূজা প্ৰাৰ্থনা কৰাৰ সময়তে মনলৈনো কিয় এইবোৰ চিন্তা কথা বতৰা আহি যায়। আপুনি যদি ভালদৰে কথাটো বুজিবলৈ চেষ্টা কৰে তেন্তে আপুনি বুজিব কেৱল পূজা পাঠ কৰা সময়তেই নহয়, যেতিয়াই আপুনি এডোখৰ শান্ত স্থানত অকলে বহিব তেতিয়াই আপোনাৰ মনটোলৈ ভাল বেয়া দুয়োটা প্ৰকাৰৰ বিভিন্ন বিচাৰধাৰা আহে। কথা বতৰাই আপোনাক আমনি কৰে। ধৰি লওক কিছুদিন আগলৈকে আপোনাৰ লগত কেৱল ভালেই ভাল হৈছিল, আৰু আপুনি যেতিয়া ভগৱানক পূজা প্ৰাৰ্থনা কৰিবলৈ বহিব বা আপুনি ধ্যান কৰিব তেতিয়া আপোনাৰ মনলৈ বিভিন্ন ধৰণৰ উৎসাহ আহি যাব আৰু সেই ভাল কথাবোৰো আপোনাৰ মনলৈ আহিব। কিন্তু এয়াও এক প্ৰকাৰৰ বাধাই হয়, যিখিনি আপোনাৰ মনলৈ আহি আপোনাৰ মস্তিষ্কত বাৰে বাৰে ভ্ৰম বিয়পাই পেলাইছে। ঠিক সেইদৰে আপুনি যদি বেলেগ এক প্ৰকাৰে ভাবি লয়, ধৰি লওক আপোনাৰ লগত কেৱল বেয়াই হৈ আছে, আপোনাৰ মনটোৱে সদায় ধন বৈভৱেই বিচাৰি আছে, আপোনাৰ মনটোৱে সদায় সুখৰ পিছতেই দৌৰি আছে, সেই সকলোবোৰ ভাৱধাৰা সেই সকলোবোৰ চিন্তাই আপোনাৰ মনটোলৈ আহি থাকিব যেতিয়া আপুনি ঈশ্বৰক আৰাধনা কৰিব। ঈশ্বৰক আৰাধনাৰ সময়ত আপোনাৰ লগত যে বেয়া হৈ আছে, আপুনি যে ধন সম্পত্তি ঐশ্বৰ্য বৈভৱৰ পিছত দৌৰি আছে, সুখৰ পিছত যে দৌৰি আছে, তেনেকুৱা ধৰণৰ কথা বতৰাই পূজা প্ৰাৰ্থনা কৰাৰ সময়ত আপোনাৰ মনটোক বাধা দিব। আৰু সেই কথা বতৰাবোৰেই আপোনাৰ কাৰণে পূজা প্ৰাৰ্থনাৰ সময়ত ধ্যান কৰাৰ সময়ত ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিব। এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন স্বাভাৱিকতে আহিব, মনটোক বশ কৰি ৰাখি কেনেদৰে একাগ্ৰ ৰূপত আমি পূজা প্ৰাৰ্থনা কৰিব পাৰিম। এই সন্দৰ্ভত এক প্ৰসিদ্ধ কথা আছে যিখিনি আপুনিও শুনিব পাৰে। যদি শুনা নাই তেন্তে এই কথাখিনি আপুনি মন দি শুনি ল'ব। এবাৰ মহৰ্ষি বিশ্বামিত্ৰই ঘোৰ তপস্যাত মগ্ন হৈ আছিল। মহৰ্ষি বিশ্বামিত্ৰৰ সেই ঘোৰ তপস্যাত চিন্তিত হৈ পৰিল দেৱৰাজ ইন্দ্ৰ। বিশ্বামিত্ৰই বাৰু এই স্বৰ্গৰ কাৰণেই তপস্যা কৰিছে নেকি? এইখিনি কথা ভাবিয়েই ইন্দ্ৰই মেনকা নামৰ এগৰাকী অপ্সৰাক বিশ্বামিত্ৰৰ তপস্যা ভংগ কৰিবলৈ প্ৰেৰণ কৰিলে। পৰিণাম কি হ'ল? মেনকাই নিজৰ কামবানেৰে বিশ্বামিত্ৰৰ তপস্যা ভংগ কৰি দিলে। কিন্তু কিছু সময়ৰ পিছতেই বিশ্বামিত্ৰ পুনৰ তপস্যাত বিলীন হৈ গ'ল। যেতিয়া বহু দিনৰ পিছত ভগৱান শ্ৰীৰামৰ সৈতে বিশ্বামিত্ৰৰ ভেদ হ'ল তেতিয়া তেওঁ এই সন্দৰ্ভত বিস্তাৰিত ৰূপত বৰ্ণনা কৰিলে। হে ৰাম, সাধাৰণ মনুষ্যই মনৰ বশ হৈ নাথাকে। মোৰ দৰে ঋষিমুনিও মনৰ ভ্ৰমত বন্দী হৈ পৰে। এয়া এক প্ৰকাৰ পৰীক্ষাই, যিখিনি পৰীক্ষা ভগৱানে নিজৰ ভক্তসকলক প্ৰায়ে লোৱা দেখা যায়। কিন্তু যিজনেই এই কঠিন পৰীক্ষা নিজৰ যোগ সাধনা আৰু একাগ্ৰতাৰে জয় কৰিব পাৰে সেইজনেই নিজৰ মনটোক জিকিব পাৰে। কেতিয়াবা বহু পায়ো মানুহৰ মন একেবাৰে শুদ্ধ নহয়। মানুহৰ মন কাম বাসনাৰ প্ৰতি জাগৃত হৈ থাকে। কাম ক্ৰোধ লোভ মোহত বন্দী হৈ থাকে মানুহৰ মনটো, যিখিনি মানুহৰ মনত যিকোনো সময়ত উৎপন্ন হ'ব পাৰে। সেইবাবেই পূজা কৰাৰ সময়ত যদি এনেকুৱা কিবা আপোনাৰ মন মগজুলৈ আহিছে তেন্তে সেইখিনিক আপুনি আহিবলৈ দিয়ক আৰু নিজৰ পূজা প্ৰাৰ্থনাও আপুনি কৰি যাওক। কেৱল মাত্ৰ আপুনি নিজৰ মনটোক নিয়ন্ত্ৰণ কৰি ৰখাটো অতি জৰুৰী। এতিয়া লেতেৰা কথা বতৰাবোৰ মনৰ পৰা কেনেকৈ দূৰ কৰিব? যেতিয়া আপুনি পূজা আৰাধনা কৰিবলৈ ভগৱানৰ সন্মুখলৈ যায়, কেৱল এটা কথাই ভাবি যাব, আপুনি যাক পূজা আৰাধনা কৰিবলৈ গৈছে তেওঁ অন্তৰ্যামী, তেওঁ সৰ্বব্যাপী আছে। তেওঁ ভালদৰেই জানে আপুনি কোন হয় আৰু আপুনি কি ভাৱনাৰে তেওঁৰ সন্মুখলৈ আহিছে। আপুনি আপোনাৰ ভাৱনা শুদ্ধ ৰাখিব আৰু আপুনি আপোনাৰ পূজা প্ৰাৰ্থনাৰ প্ৰতি ধ্যান দিব। কোনো ধৰণৰ বিচাৰ ভাৱনা যাতে আপোনাৰ মনটোলৈ আহিব নোৱাৰে, কোনো ধৰণৰ বিচাৰ ভাৱনাই আপোনাৰ যাতে মনটো বিচলিত কৰিব নোৱাৰে, তাৰ বাবে আপুনি প্ৰয়াস কৰিব। কিন্তু তেতিয়াও আপোনাৰ সন্মুখত এটা প্ৰত্যাহ্বান আহিব। যিমানে আপুনি বেয়া বিচাৰ, বেয়া চিন্তা, অসৎ কথা বতৰা পাহৰিবলৈ চেষ্টা কৰিব, সিমানেই কিন্তু সেই কথা বতৰাবোৰে আপোনাক অশান্তি কৰিব। আপোনাৰ মনলৈ আহিবলগীয়া বিচাৰ ভাল বেয়া সেইটো বাৰু এৰিলোঁ। যদি আপুনি এই বিচাৰধাৰাৰ প্ৰতি, এই কথা বতৰাবোৰৰ প্ৰতি দূৰত্ব বজাই ৰাখিব বিচাৰিছে তেন্তে আপোনাক এটা উপায়ো কৈ দিওঁ। সকলোতকৈ প্ৰথমে আপুনি আপোনাৰ খাদ্যাভ্যাস আৰু সেই সম্বন্ধীয় কিছুমান অভ্যাস আপুনি সলাব লাগিব। কাৰণ পেটৰ গৰমখিনিৰ লগত এই বিচাৰধাৰাৰ পোনপটীয়া সম্বন্ধ আছে। অৰ্থাৎ তামসিক ভোজনৰ পৰা আপুনি দূৰত্ব বজাই ৰাখিব লাগিব।
আপুনি সাত্বিক ভোজন গ্ৰহণ কৰিব লাগিব। সদায় এটা কথা মনত ৰাখিব, আপোনাৰ যাতে পেটটো পাতল হৈ থাকে, পৰিষ্কাৰ হৈ থাকে। দ্বিতীয় কথাটো একেবাৰে জৰুৰী। দ্বিতীয় কথাটো হ'ল আপোনাৰ অন্তৰাত্মা শুদ্ধ হ'লেহে আপুনি ঈশ্বৰৰ চৰণলৈ যাব, সেইটো জৰুৰী নহয়। আমাৰ অন্তৰাত্মা শুদ্ধ নোহোৱাৰ কাৰণে, অন্তৰাত্মা শুদ্ধ কৰিবৰ কাৰণে বা নিগেটিভ শক্তিখিনিৰ প্ৰভাৱৰ পৰা মুক্তিৰ কাৰণে আমি ঈশ্বৰৰ চৰণলৈ যাওঁ। আপুনি লেতেৰা কোনখিনিক বুলি ভাবে? কাৰোবাক পেটে ভাতে মৰাখিনিক, কাৰোবাৰ মনটোক অশান্তি দিয়াখিনিক, কাৰোবাক প্ৰতাৰণা কৰাখিনিক, কাৰোবাৰ লগত চল চাতুৰি কৰাখিনিক, এইখিনিকেই আপুনি বেয়া বিচাৰধাৰা বুলি ভাবিছে নেকি? কিন্তু মোৰ বিশ্বাস এইখিনিক আপুনি লেতেৰা বুলি ভবা নাই। আপুনি কাম বাসনাৰ কথাখিনিৰ কথা ভাবিছে। শাৰীৰিক সম্বন্ধ, কাৰোবাৰ কথা মনলৈ আহি থকা, এই কথাখিনিক আপুনি লেতেৰা বুলি ভাবিছে নেকি? কিন্তু মই আপোনাক কওঁ, এইখিনি কেতিয়াও লেতেৰা বিচাৰধাৰা হ'ব নোৱাৰে। কাম বাসনাখিনিও ঈশ্বৰৰেই দান। এইখিনিক সমাজে বেয়া সংজ্ঞা দিছে। এইখিনি তেতিয়ালৈকে বেয়া নহয় যেতিয়ালৈকে আপুনি মৰ্যাদাৰ উলংঘা নকৰে, কাৰো ক্ষতি নকৰে। যদি ভৱিষ্যতে এই কথাখিনিয়ে আপোনাক অশান্তি কৰে, তেন্তে এইখিনিক দমাই ৰখা বা ঈশ্বৰৰ পৰা লুকুৱাবলৈ আপুনি একেবাৰেই চেষ্টা নকৰিব। কেৱল মাত্ৰ এইখিনি একাষৰীয়া কৰি আপুনি যিটো কৰ্ম কৰিবলৈ আহিছে সেই কৰ্মটোৰ প্ৰতি ধ্যান দিব। কিছু সময়ৰ পিছত সেই ভাৱনাখিনিয়ে নিজেই হাৰ মানিব আৰু নিজে নিজেই সেইখিনি আপোনাৰ মনৰ পৰা আঁতৰি যাব। কাৰণ সেইখিনিৰ আয়ুস আপোনাৰ অৱস্থাটোৰ ওপৰত নিৰ্ভৰশীল আৰু সময়ৰ লগে লগে সেইখিনি আপোনাৰ নিয়ন্ত্ৰণলৈও আহি যাব। প্ৰতিদিনেই আপুনি পূজা প্ৰাৰ্থনা কৰাৰ পিছত ঈশ্বৰক ক্ষমা বিচাৰিব। ঈশ্বৰে তেতিয়া নিজেই বুজি পাব আপুনি মানি লৈছে ঈশ্বৰ সৰ্বশক্তিমান আৰু ঈশ্বৰ সৰ্বব্যাপী আছে। ঈশ্বৰ আপোনাৰ মনতো আছে, ঈশ্বৰে সকলো বুজি পায়, ঈশ্বৰে সকলো দেখিছে। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ ক'বলগীয়াখিনি আমাক মুকলিকৈ কমেণ্টত জনাব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিল, যিমান পাৰে সিমান আপোনজনলৈ শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথমে আপুনি পাবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।